বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ৰ জৰিয়তে কথা পাতিম এশিঙীয়া গঁড়ৰ বিষয়ে। এশিঙীয়া গঁড়ৰ বিষয়ে সকলো কথা জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গঁড় এটি স্তন্যপায়ী জন্তু। ইয়াক এক্সৰ, এক্সশৃংগ, খৰ্গী আদি নামেৰেও জনা যায়। পৃথিৱীত বৰ্তমান ৩,০০০ মানহে গঁড় আছে আৰু ইয়াৰে প্ৰায় ২,০০০ অসমত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিত্ৰ অভয়াৰণ্য আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। গঁড়ৰ বিস্তৃতি। এশিঙীয়া গঁড় প্ৰধানকৈ বাংলাদেশ, ভূটান, ভাৰত আৰু নেপালত দেখা পোৱা যায়। ভাৰতত একালত এই গঁড় ব্ৰহ্মপুত্ৰ, গংগা আৰু সিন্ধু নদীৰ উপত্যকাৰ বনাঞ্চলত উভৈনদী আছিল যদিও বৰ্তমান কেৱল অসম, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগত সীমিত সংখ্যক গঁড় আছে। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, পবিত্ৰ বন্যপ্ৰাণী অভয়াৰণ্য আদিৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ঘাঁহনি বনাঞ্চলত বৃহৎ সংখ্যক এশিঙীয়া গঁড় দেখা পোৱা যায়। ইয়াৰ দৈহিক গঠন। এশিঙীয়া গঁড়ৰ ওজন প্ৰায় ১৮০০-২৭০০ কিলোগ্ৰাম পৰ্যন্ত হয়। ইয়াৰ ছালখন ধোঁৱা বৰণীয়া, নোমবিহীন, দেখাত যুদ্ধ ব্যৱহাৰ কৰা বৰ্মৰ দৰে কঠিন। জনামতে এশিঙীয়া গঁড়ৰ ছাল ৪ চেণ্টিমিটাৰ পৰ্যন্ত ডাঠ হ'ব পাৰে। এই গঁড়ৰ খৰ্গ মাথো এটা। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২০ৰ পৰা ১৮০ চেণ্টিমিটাৰ আৰু ওজন ৩ কিলোগ্ৰাম পৰ্যন্ত হয়। এই খৰ্গ ভাঙিলেও পুনৰ গজিব পাৰে। এশিঙীয়া গঁড়ৰ আচৰণ। এশিঙীয়া গঁড় মূলত অৰ্ধ জলচৰ। ইহঁতে জলাশয় আৰু পিটনিত চৰি ভাল পায়। ই সাধাৰণতে অকলশৰীয়াকৈ থাকে। কেৱল পোৱালি আৰু মাকেহে একেলগে চৰি থকা দেখা যায়। মতা এশিঙীয়া গঁড়ে নিজৰ ভৌগোলিক পৰিসীমা ৰক্ষা কৰি চলে আৰু ইয়াৰ ভিতৰত অন্য মতা গঁড়ে প্ৰৱেশ কৰিলে হিংস্ৰতাৰে আক্ৰমণ কৰে। মাইকী গঁড়ে অৱশ্যে বিনা বাধাই এনে পৰিসীমাৰ ভিতৰ হ'ব পাৰে। এশিঙীয়া গঁড়ে একে ঠাইতে মল ত্যাগ কৰে আৰু এই মলৰ দমৰ যোগেদি অন্য প্ৰাণীক নিজৰ ভৌগোলিক পৰিসীমাৰ সংকেত দিয়ে। ইহঁতে সাধাৰণতে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ একেটা বাট ব্যৱহাৰ কৰে আৰু ভৰিৰ তলুৱাত থকা গ্ৰন্থিৰ পৰা ওলোৱা গোন্ধৰে চিন ৰাখি যায়। এই বাটটোক দণ্ডি বুলি কোৱা হয়। ইহঁতৰ শ্ৰৱণ আৰু গোন্ধ শক্তি তীব্ৰ, কিন্তু দৃষ্টিশক্তি তেনেই দুৰ্বল। মাইকী এশিঙীয়া গঁড়ে ৪ বছৰ বয়সত প্ৰব্ৰজনৰ বাবে সাজু হয়। প্ৰায় ১৫-১৬ মাহ গৰ্ভধাৰণ কৰি মাইকী গঁড়ে একোটা পোৱালিৰ জন্ম দিয়ে। পোৱালিৰ ওজন প্ৰায় ৬০-৭০ কিলোগ্ৰাম হয় আৰু জন্মৰ পিছত প্ৰতিদিনে পোৱালিটোৰ ওজন ১-২ কিলোগ্ৰামকৈ বাঢ়ে। প্ৰথম বছৰটো পোৱালি মাকৰ লগতে থাকে। এশিঙীয়া গঁড়ৰ আয়ুস সাধাৰণতে ৩০-৪৫ বছৰ। ই সাধাৰণতে ঘাঁহ, গছৰ পাত, জলচৰ উদ্ভিদ আদি খায়েই জীয়াই থাকে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে এই ভিডিঅ'ৰ জৰিয়তে কিছু কথা হ'লেও আপোনালোকে জানিব পাৰিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।